নমস্কাৰ, মই আজি আছোঁ নাথযোগী সন্মিলনীৰ এয়া মূল গেটত। এইফালে আমি চাবলৈ আহিলোঁ। আজি 8 ফেব্ৰুৱাৰী আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। আজি ৰাতিপুৱাই বন্তি প্ৰজ্বলন হৈ গৈছে, সেইখিনি দেখাব নোৱাৰিলোঁ বাৰু। এতিয়া মই ইয়াৰ পৰিৱেশটো অলপ আপোনালোকক দেখাই যাম, চাই যাওকচোন। এয়া দেখিছেনে? আৰু মানুহ এতিয়া বৰ্তমান অলপ কম। ৰাতিৰ ভাগত অনুষ্ঠানবিলাক আছে, সাংস্কৃতিক অনুষ্ঠানবিলাক। এই ইয়াত অনুষ্ঠান হৈছে, ছাত্ৰ সন্থাৰ মিটিং হৈ আছে তাতে। আৰু এইফালে আমি আহি আছোঁ বোলো সকলোখিনি চাওঁ বুলি। আমাৰ লগতে আপোনালোকেও চাওক আৰু আহিবলৈ নাপাহৰিব, আপোনালোকেও আহিব চাব। আমাৰ গাঁৱৰ পথাৰত হৈছে ৰহা দীঘলদৰী। আৰু এইবোৰ চাংঘৰবোৰ দেখিছেনে, ইমান ধুনীয়াকৈ সজাইছে। আৰু এই শিৱজনা আঁতৰৰ পৰাই দেখাইছোঁ। এই দেখিছেনে চাংঘৰবোৰ ইমান ধুনীয়াকৈ। এইবোৰ আৰু এই শিৱ পূজা কৰি আছে। আমি শিৱ গোত্ৰ, গতিকে শিৱৰ ফটো আছে ইয়াতে। আৰু এইবোৰ খেৰী ঘৰ বনাইছে ডেক'ৰেশ্যনৰ কাৰণে। বাহিৰা মানুহবিলাকে এইবোৰ চাব, আপোনালোকেও আহিব। আৰু এই বন্তি প্ৰজ্বলনৰ কাৰণে মানুহখিনি একত্ৰিত হৈছে। ইয়াতে 100 কিমান গছ চাকি আছে। ইয়াতে চাকিবোৰ দেখিছেনে, ধুনীয়াকৈ বাঁহত এনেকৈ খুটি পুতি চাকিবোৰ থৈ গৈছে আৰু তেল শলিতা লগাই থৈছে। অলপ সময়ৰ পিছতে ইয়াত বন্তি প্ৰজ্বলন হ'ব। এইবোৰ চাকিবোৰ বাঁহেৰে এনেকৈ সজাই লৈ তাৰ ওপৰত চাকিবোৰ দিছে। চাওকচোন ইমান ভাল লাগিছে, জ্বলিলে আৰু কিমান যে ভাল লাগিব। আন্ধাৰো হ'ব। আৰু এইটো হ'ল খাদ্য ঘৰ, ইয়াতে খোৱা বোৱা হ'ব। এয়া আমি তাতে খাবলৈ আৰম্ভ কৰিলোঁ, আমাক মাতিলে। বহুতখিনি মানুহে খোৱা বোৱা হৈয়ে গৈছে, আমি লাষ্ট কোটাত খাম আৰু। এইয়া তাতে আকৌ অকণমান দোকান বজাৰো আছে, তাকো অকণমান চালোঁ। চাই মেলি মানে আমি ঘৰলৈ যামগৈ আৰু। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ, বাই।